নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালে কুশলে আছে বন্ধু বান্ধৱীসকল আপোনালোক আৰ্থিকভাৱে দৰিদ্ৰ হৈ পৰিছে নেকি ব্যৱসায় বাণিজ্যত বাৰে বাৰে লোকচান হৈছে নেকি নাইবা মা লক্ষ্মীয়ে আপোনাৰ গৃহ ত্যাগ কৰা বুলি অনুভৱ হৈছে নেকি যাৰ বাবে নানান ধৰণৰ সমস্যাৰ সন্মুখীন হৈ থাকিব লগা হৈছে আপুনি যদি এনেকুৱা সমস্যাত পৰি আছে আপুনি তেন্তে মা লক্ষ্মীৰ কৃপা পাব বিচাৰে তেন্তে আজিয়ে এই প্ৰতিকাৰটো আপোনালোকে কৰক দেখিব আপোনাৰ সকলো সমস্যা অন্ত পৰাৰ লগতে মা লক্ষ্মীৰ আশীৰ্বাদত আপুনি কোটিপতি হৈ পৰিছে বন্ধু বান্ধৱীসকল ভিডিঅ'টোৰ আগবঢ়াৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ আমাৰ এই চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যদি ভিডিঅ'টো ভাল পায় এটা নিশ্চয়কৈ লাইক কৰি বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত ভক্তিভাৱেৰে জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব বন্ধু বান্ধৱীসকল বাস্তুশাস্ত্ৰ অনুসৰি আপোনাৰ ঘৰৰ মহিলা অৰ্থাৎ মা বাইদেউ নাইবা আইতা এনেধৰণৰ ঘৰৰ যিকোনো মহিলা এগৰাকীয়ে 5 টকাৰ মুদ্ৰা এটা নিমখৰ মাজত মনে মনে ৰাখি থ'লে ঘৰখনত মা লক্ষ্মী অহাৰ লগতে বাস্তু দুখসমূহ নোহোৱা হয় লগতে ঘৰখনত পজিটিভ এনাৰ্জি অৰ্থাৎ সকাৰাত্মক ঊৰ্জাসমূহ ঘৰখনত স্থিতি ল'ব লগতে ৰাহু কেতুৰ দুখসমূহ এৰাই দিব অৰ্থাৎ নাইকিয়া হ'ব 5 টকাৰ মুদ্ৰাটো ক'ত কেনেকৈ থ'ব জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব বন্ধু বান্ধৱীসকল নিমখ এনে এক সামগ্ৰী যি খোৱাৰ বাহিৰেও ঘৰৰ বাস্তু দোষ নিৰ্মূল কৰাৰ লগতে নেগেটিভ এনাৰ্জিসমূহ অৰ্থাৎ নকাৰাত্মক ঊৰ্জাসমূহ ঘৰৰ পৰা বাহিৰ কৰাত সহায়ক হয় ইয়াৰ বাবে অতি গুৰুত্ব দিব লাগিব যাতে নিমখখিনি ক'ত কেনেকৈ ৰাখিব লাগে বন্ধু বান্ধৱীসকল নিমখ সদায় ঘৰত ৰাখোঁতে অৰ্থাৎ ঘৰত কাঁচৰ বাচন বৰ্তনতহে ৰাখিব লাগে অৰ্থাৎ গ্লাছৰ বৈয়ামত ৰাখিব লাগে ইয়াৰ ফলত ঘৰত যিকোনো নকাৰাত্মক শক্তিৰ লগতে ৰাহু কেতুৱে আপোনাক সমস্যাত পেলাব নোৱাৰে বাস্তুশাস্ত্ৰ মতে নিমখ ঘৰত কাঁচৰ সামগ্ৰীত ৰাখিলে বা ভৰাই থ'লে কেতিয়াও কোনো ধৰণৰ দুৰ্ঘটনা নহয় আৰু ঘৰত ব্যৱহাৰ হোৱা কাৰেণ্টৰ যিকোনো সামগ্ৰীসমূহ কেতিয়াও অতি সহজতে বেয়া হ'বলৈ নধৰে কিয়নো বাস্তুশাস্ত্ৰ অনুসৰি যিখন ঘৰত নিমখ কাঁচৰ বৈয়ামত ৰখা হয় সেইখন ঘৰত ৰাহু আৰু কেতুৰ প্ৰভাৱ বহুত মজবুত হৈ থাকে যাৰ বাবে কোনো ধৰণৰ অশুভ প্ৰভাৱ সেইখন ঘৰত প্ৰভাৱ পেলাব নোৱাৰে সেইবাবে বন্ধু বান্ধৱীসকল নিমখ কেতিয়াও আপোনালোকে প্লাষ্টিকৰ বৈয়ামত বা প্লাষ্টিকৰ জাৰ বা ষ্টীলৰ বাচন বৰ্তনত কেতিয়াও নাৰাখিব বন্ধু বান্ধৱীসকল এটা সৰু কাঁচৰ বাটিত সম্পূৰ্ণ সামুদ্ৰিক নিমখ এবাটি ল'ব এই নিমখখিনি 5 টকাৰ মুদ্ৰা এটা দি থ'ব তাৰপিছত আপোনাৰ ঘৰত থকা ৰান্ধনি ঘৰ অৰ্থাৎ কিটচেনৰ উত্তৰ পূব কোণত থৈ দিব এই উপায়টো আপুনি সপ্তাহৰ যিকোনো এটা বাৰতে কৰিব পাৰিব কিন্তু মনত ৰাখিব যাতে নিমখখিনি ৰখাৰ পিছত যেতিয়া তাৰ পানী নোলায় তেতিয়ালৈকে সেই নিমখখিনি তাত ৰাখিব আৰু যেতিয়া পানী ওলায় সেই নিমখখিনি আপুনি কোনো এটা শুভ দিন চাই অৰ্থাৎ শনিবাৰ এটা দিন চাই কোনো বুৱতী নৈত প্ৰবাহিত কৰি দিব আৰু পুনৰবাৰ বাতিটো ধুই পৰিষ্কাৰ কৰি নিমখ আগৰ দৰে সেই জেগাতে ৰাখিব আৰু 5 টকা পইচাটো তাত দি থ'ব কিন্তু আপোনালোকে এইখিনি কাম কৰোঁতে এটা কথাত গুৰুত্ব দিব যাতে অৰ্থাৎ বৃহস্পতিবাৰৰ দিনা তিতি যোৱা নিমখখিনি যাতে আপোনালোকে কেতিয়াও নহলায় বা চেঞ্জ নকৰে কিয়নো এনেকুৱা কৰিলে বৃহস্পতিবাৰৰ দিনাখন কৰিলে আপুনি শুভ ফলৰ বিপৰীতে অশুভ ফলহে পাবলৈ সক্ষম হ'ব